কথাটো আমি ৰাইজৰ আগত লৈ যাব লাগিব। এতিয়া যিটো নতুনকে আমি হৰিসিংগা ব্লক কমিটিয়ে যিটো কমিটিটো মজবুত কৰি ল'ব লাগিব। আমাৰ বিপিএফৰ নীতি আৰু আদৰ্শটো আমি ভোটাৰসকলৰ ওচৰত লৈ যাব লাগিব, আমি ক'ব পাৰিব লাগিব। কাৰণ তেখেতসকলে যি ধৰণৰ বৰ্তমান যিটো ৰুলিং পক্ষত থকা ইউপিপিএলৰ চৰকাৰ যিটো চলি আছে সকলো গম পাই আছে। মইতো এজন প্ৰতিনিধি হিচাপে গম পাই আছো বিটিচিত যি ধৰণৰ চলি আছে। বিটিচি আমি ক'ব যদি যায় চেণ্ট্ৰেগেট ৰাজে চলাই আছে তেখেতসকলে, কমিশ্যন ৰাজ। 17 বছৰত তেখেতসকলে আমাক যি ধৰণৰ কৈ আছে বিপিএফসকলে 17 বছৰৰ দুৰ্নীতিৰ ভাণ্ডাৰ কৰি লৈছে বোলে তেখেতসকলে কৈ আছে। কিন্তু বাস্তৱত যদি চাব যায় ঠিকাদাৰসকলে যদি ভালকে যদি তেখেতসকলৰ লগত যদি আলোচনা কৰে, ঠিকাদাৰসকলৰ লগত যদি বুজিব চেষ্টা কৰে, তেখেতসকলে যি ধৰণৰ দুৰ্নীতি চলাই আছে আৰু ভাষা নাই কি ধৰণৰ তেখেতসকলক কম। ইয়াৰ কাৰণে বিটিচিখন বৰ্তমান আমাৰ যিটো ক্ষমতা আছিলে, বিটিচিত যি ধৰণৰ আমি প্ৰশাসনিক ব্যৱস্থা আছিলে সম্পূৰ্ণভাৱে নৎসাত তেখেতসকলক কৰি দিলে। ইয়াৰ কাৰণে বৰ্তমান ৰাইজে বুজিব পাৰিছে ইলেকশ্যনৰ সময়ত যি ধৰণৰ প্ৰতিশ্ৰুতি দি আহিছিলে তেখেতসকলে বৰ্তমান প্ৰতিশ্ৰুতিৰ বাহিৰত তেখেতসকলে কাম কৰি আছে, একো কৰিব পৰা নাই, নতুন আঁচনি লৈ আনিব পৰা নাই তেখেতসকলে। এতিয়া প্ৰলোভন দি আছে তেখেতসকলে, ৰাইজৰ ওচৰত যাব পৰাই নাই। আপোনালোকে নিজে চকুৰে দেখি আছে আমাৰ ওদালগুৰি জিলাত ডিপুটি চিফ আছে, ইএম আছে, তেখেতসকলে কি কৰি আছে এতিয়া NGN নামত তেখেতসকলে দুৰ্নীতি কৰি আছে, PMAY ঘৰৰ নামত তেখেতসকলে দুৰ্নীতি কৰি আছে আৰু তেখেতসকল বিটিচি ফাণ্ডৰ পৰা অহা পইচাবিলাক আৰু ক'বই নালাগে। আমাৰ অঞ্চলবিলাকত কি কৰিছে তেখেতসকলে কাম কৰি দেখাব পৰা নাই। কিবা এটা আঁচনিৰ নামত কমিশ্যন যদি নিদিলে তেখেতসকলে কামে চেংচন কৰি নিদিয়ে। ইয়াত আৰু কিবা বুজাব লগা বা ক'ব লগা কথা থাকিব পাৰে নেকি? ইয়াতে স্পষ্ট হৈ আছে। ইয়াৰ কাৰণে মই ক'ব বিচাৰিম তেখেতসকলে এতিয়া প্ৰলোভন দি ফুৰি আছে আমাক বিপিএফৰ কৰ্মীসকলক। তেখেতসকলে কামৰ বিষয়ত কিছুমান টোপ দি আছে। ইয়াৰ কাৰণে মই সকলোকে ক'ব বিচাৰিম প্ৰলোভিত হ'ব নালাগে আমাৰ মানুহবিলাক। তেখেতসকলৰ ভিতৰতে বৰ মনোমালিন হৈ আছে, কোৱা কামৰা হৈ আছে আঁচনিবিলাকটো লৈ কাম দিব পৰা নাই। যাৰ কাৰণে তেখেতসকলৰ কৰ্মীসকলে আমাৰ লগত ভিতৰত যোগাযোগ ৰাখি আছে। মাত্ৰ কিছুমান যিবিলাক আঁচনি কৰি আছে তেখেতসকলে বিলটো মাত্ৰ ৰখি আছে, ইলেকশ্যন ঘোষণা কৰাৰ আগত তেখেতক আমাৰ লগত দলে বলে আহি যোগদান কৰিব তেখেতসকলে। ইয়াত কোনো নিশ্চিত আপোনালোকে মনে মনে এইটো আপোনালোকে কাম কৰি থাকিলে হৈ গ'ল। আমাৰ লগতো বহুত যোগাযোগ কৰি আছে, যি ধৰণৰ ছচিয়েল মিডিয়াত তেখেতসকলে ভাইৰেল কৰি আছে বিপিএফৰ আমাৰ নেতা কৰ্মীসকলে বোলে তেখেতসকলৰ লগত পুৰা যোগদান কৰিবৰ কাৰণে ৰেডি হৈ আছে বোলে, তেখেতসকলে এনেকৈ অপপ্ৰচাৰ চলাই আছে। মিছা কথা, আমাৰ কৰ্মীসকলে কোনো নাযায়, বৰ্তমান চবে বুজিব পাৰিছে। ইয়াৰ কাৰণে মই আজি আপোনালোকক ক'ব বিচাৰিম বিটিচিত তেখেতসকলে শেষ কৰি পেলালে। আমাক 17 বছৰৰ বাহিৰে একো তেখেতসকলে ক'ব নোৱাৰে। বিপিএফে যিবিলাক কাম কৰি থৈ গ'ল, আমাৰ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী ছাৰে যি ধৰণৰ কাম কৰি থৈ গ'ল, ৰাইজে এতিয়া পাহৰি যোৱা নাই, চবে বুজিব পাৰিছে। ইয়াৰ কাৰণে তেখেতসকলৰ লগত আমাৰ বিপিএফৰ চৰকাৰ থকা সময়ত তুলনামূলকভাৱে যদি আমি চাব বিচাৰে তেখেতসকলে বিপিএফৰ ওচৰত আহিবই নোৱাৰে। তেখেতক কি কৰিলে বিটিআৰৰ নামত বিটিচিখন ধ্বংস কৰি পেলালে তেখেতসকলে। অপজিশ্যন সকলক আজিলৈকে এটাও আঁচনি দিব পৰা নাই, সাহস নাই তেখেতসকলে। যেতিয়া আমাৰ সাগৰমা মহিলাৰ ছাৰে বিটিচিখন চলাইছিলে এই সময়ত মই সুধিছো যিবিলাক NCL লগত মোৰ সম্পৰ্ক আছিলে, চিনাকি আছিলে, যিবিলাক প্ৰাক্তন হৈ গ'ল অপজিশ্যনত থকা সময়ত তেখেতসকলে কাম পাইছে না পোৱা নাই, এইবিলাক কথা মই যেতিয়া তেখেতসকলৰ লগত আলোচনা কৰিছিলে সময়ত তেখেতসকলে বিটিচিৰ পুঁজিৰ পৰা যথেষ্ট তেখেতসকলে পুঁজি পাইছিলে। ব্লক লেভেলত যিবিলাক ডেভেলপমেণ্ট কাম আহে সেই ডেভেলপমেণ্ট ফাণ্ডত তেখেতসকলে যথেষ্ট ভাগ পায়, তেখেতৰ ৰাইজৰ উন্নয়ন কামত তেখেতক যথেষ্ট কাম কৰিব পাৰিছে বোলে মোৰ আগত অৱগত কৰিছে তেখেতসকলে। কিন্তু আজি দিনত আমি দেখিলো অপজিশ্যনক তেখেতসকলক সন্মান দিব জানা নাই। বিটিচিৰ ফাণ্ডসকলক তেখেতসকলে আমাক খৰচা কৰিব নিদিয়ে, লাগিলে পইচা ঘূৰি যায় বোলে তেখেতে পইচা উভতি যায়।
ইয়াতে কি বুজায় কেনেকা ধৰণৰ উন্নয়ন কৰিব তেখেতসকলে ইয়াক ক'ব লগা বহুত কথা আছে ইয়াৰ কাৰণে মই বেছি কথা ক'ব বিচৰা নাই আপোনালোকে সকলোৱে যাতে ভালকে কাম কৰিব লাগিব পাৰ্টিটো আমি মজবুত কৰিব লাগিব প্ৰাইমাৰী লেভেলত আমাৰ সাংগঠনিক ভিত্তিটো মজবুত কৰিব লাগিব আপোনালোকৰ যেতিয়া টিমটো ষ্ট্ৰং হ'ব ৰাইজৰ ওচৰত যাব পাৰিব লাগিব তেখেতসকলে যি ধৰণৰ দুৰ্নীতি চলাই আছে সেই দুৰ্নীতিৰ পৰা যদি আমি পৰিত্ৰাণ যদি পাব লাগিলে আমি ৰাইজৰ কথাবিলাক জনাব পাৰিব লাগিব তেখেতসকলৰ হাতত আঁচনি নাই নতুন আঁচনি নাই একো ক'ব নোৱাৰে তেখেতসকলে ইয়াৰ কাৰণে আমি যদি বিটি জীৱন বচাবৰ কাৰণে সকলো আমাৰ BPF নেতাৰ পৰা কৰ্মীসকলে সংকল্পটো বান্ধি লৈ আমি ৰাইজৰ ওচৰত যাব লাগিব ইয়াৰ কাৰণে মই আজি যিবিলাক আজি ইয়াত উপস্থিত আহিলে আমি মেছেজখন লৈ যাব লাগিব সমাজৰ মাজত লৈ যাব লাগিব কথাখিনি ভালকে আমি ক'ব পাৰিব লাগিব ইয়াৰ কাৰণে মই আজি আপোনালোকক ক'ব বিচাৰিম কোনো এটা মনত দুৰ্বলতা ভাৱ ল'ব নালাগে দুৰ্বল হ'ব নালাগে 25ত আমাৰ বিপদ চৰকাৰ আৰু কাটাম হৈ আছে এতিয়া ইয়াৰ কাৰণে মই আজি আপোনালোকক ইয়াত সকলোকে উপস্থিত হৈ আমাৰ BPF দলক যিটো এটা শক্তি আপোনালোকে আগবঢ়াব বিচাৰিছে ইয়াৰ কাৰণে যিবিলাক আহিছে আপোনালোকক সকলোকে ধন্যবাদ যাচিছো যাতে আহি থকা দিনত ভৰিচিংগা ব্লক কমিটিৰ সকলো এজন সৈনিক হৈ আপোনালোকে ফিল্ডত আজিৰ পৰা নামিবৰ কাৰণে অনুৰোধ কৰি মোৰ সমবক্তব্য